फकिरग्राम कलेजाव दिनैनिफ्राय गोदान फरायसाफोरनि दिक्षारम्भ एबा सोलोंथाइ लाजेननाय जागायजेननाय हाबाफारि जालाङो। कलेजनि गोदान सोलोंथाइ बोसोर जागायजेननाय बेखेवजेननाय हाबाफारियाव गाहाय आलासि महरै बड'लेण्ड मुलुगसोलोंसालिनि प्रफेसार सन्जय बसुमतारिया बाहागो लादोंमोन। बिथांजों लोगोसे फकिरग्राम कलेजनि गोरायुं डक्टर मनज कुमार ब्रह्म, कलेज गभर्निं बडिनि मासिगिरि कृष्ण चन्द्र नाथ, कलेजनि प्रफेसारफोर आरो गोजाम गोदान माखासे फरायसाफोरा बाहागो लायो। मख'नो गोनां बाथ्रानि फकिरग्राम कलेजाव गोदानै मुं थिसनफैनाय फरायसाया कलेजनि थासारिखौ मोजां मोननाय फोरमायो। मोर नाम इज सुदीप्ति चक्रवर्ती। मैं शक्ति आश्रम हायर सेकेंडरी एंड भोकेशनल स्कूलर पर नामभर्ती करिছোঁ मैं और ये कलेजखन बहुत ভাল লাগিছে। এই কলেজৰ प्रिन्सिपाल सार बहुत कोऑपरेटिव है और सपोर्टिव है और बाकी टीचार्स बिलाको माने ভাল হয়। मैं दुई तीन दिन मान क्लास करिছোঁ और এই कलेजर नेचारेल बिउटी बहुत ভাল है, नीट एंड क्लीन है। कलेज बहुत ভাল লাগিছে। बेबायदिनो दिक्षारम्भ हाबाफारिनि सोमोन्दै फकिरग्राम कलेज फरायसा आफादनि गाहाय नेहाथारि लोगोसे बड'लेण्ड मुलुगसोलोंसालिनि प्रफेसार सन्जय बसुमतारि आरो गोरायुं डक्टर मनज कुमार ब्रह्मआ खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। फकिरग्राम महाविद्यालयर जेनेरेल सेक्रेटारी আজি आमार नतुन स्टूडेंट बिलाकर कारणे दीक्षारम्भ प्रोग्राम आमी आरम्भ करिलो और आमार नतुन जिबिलाक स्टूडेंट आछे एबिलाक আজি भालके चाइ बहुत ভাল লাগিल और आमार महाविद्यालयत फार्स्ट डिविजन पोৱা 20 जन मान स्टूडेंट आहिছে आमार कलेजत। এই কারণে আমাক बहुत ভাল লাগিছে और मैं जेनेरेल सेक्रेटारी होৱাৰ পিছত आमार फकिरग्राम महाविद्यालयখন এনেকুৱা এটা परिवर्तনৰ फलत आहिছে। এইটোৰ কাৰণে আমাৰ সদৰ অধ্যক্ষ মহোদয়ক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিবিলাক নতুন ষ্টুডেণ্ট আহিছে আমাৰ এইখন মহাবিদ্যালয়ত এইবিলাকক যদি কোনো ধৰণৰ কিবা অসুবিধা হয় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিলে আমি নিশ্চয় তেওঁলোকক সহায় কৰিম। হয়, মই আজি ফকিৰগ্ৰাম কলেজত আহি মোৰ নিজৰে বহুত ভাল লাগিছে। আহি পেলাই মই পাইছোঁ যে কলেজটো বহুত ধুনীয়াকৈ নীট এণ্ড ক্লিন ৰাখিব পাৰিছে আমাৰ কলেজ অথৰিটি বা প্ৰিন্সিপাল ছাৰে। আৰু মই আজি নতুন নতুন ল'ৰা ছোৱালী যিবিলাকে এডমিশ্যন লৈছে তেওঁলোকৰ লগত মই ৰিগাৰ্ডিং এনইপি ষ্ট্ৰাকচাৰ আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি এনইপি ষ্ট্ৰাকচাৰ বিষয়ে অকণমান কৈছোঁ আৰু এইটো ইটছ এ পাৰ্ট অফ বিগিনিং অফ এ নিউ ছেশ্যন। আমাৰ ষ্ট্ৰাকচাৰ ডিটেইল ষ্ট্ৰাকচাৰটো মই অকণমান তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব ট্ৰাই কৰিছোঁ এণ্ড আই হেভ এনকাৰেজ দেম টু ষ্টাডি হাৰ্ড। এইখিনিয়ে ছেশ্যন 2025-26 ছেশ্যনটো আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। এজ পাৰ UGC গাইডলাইন আমি দীক্ষাৰম মানে প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছোঁ। নিউলি এডমিটেড ষ্টুডেণ্টবিলাকক আমি আদৰি জনাইছোঁ। ষ্টুডেণ্টে চবেই এটেণ্ড হৈছে আৰু ষ্টুডেণ্টবিলাকে আনন্দ হৈছে যে আমাৰ কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ফেকাল্টিক লৈ ছাত্ৰ ছাত্ৰী বহুত সন্তুষ্টিত। আগন্তুক দিনৰ সৈতে আশাবাদী যে আমাৰ কলেজটো আৰু একাডেমিক দিশত পঢ়া শুনাত আগবাঢ়ি যাব। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে যে ইহঁতে ভালকৈ পঢ়িব আৰু কলেজত সুনাম কৰিব। মই ছাত্ৰ ছাত্ৰীক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ লগত আছে আমি ইনভাইট কৰি আনিছোঁ প্ৰফেচাৰ সঞ্জয় বসুমতাৰী, ডাইৰেক্টৰ IQC বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু এখেতে হয় এজন চাইণ্টিষ্টো হয়, ৱৰ্ল্ডৰ 1% চাইণ্টিষ্ট ডিক্লেয়াৰ কৰিছে। আৰু মই আৰু ইনভাইট কৰি আনিছোঁ যে আমাৰ গভৰ্নিং বডি প্ৰেচিডেণ্ট মিষ্টাৰ কৃষ্ণ চন্দ্ৰ নাথ ছাৰক আমি ইনভাইট কৰিছোঁ আৰু মই IQC কোঅৰ্ডিনেটৰ এখেতে বহুত কোঅপাৰেশ্যন কৰিছে এই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰাত। মই বহুত আনন্দিত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। জইণ্ট কোঅৰ্ডিনেটৰ চন্দ্ৰ চাহাৰাই এখেতে বহুত কোঅপাৰেশ্যন কৰিছে। টিচাৰ আৰু নন টিচিং ষ্টুডেণ্ট মই সবক ধন্যবাদ জনাইছোঁ যাচিছোঁ আজি প্ৰগ্ৰামটো ভালে ভালে ছাকচেছ কৰি সফল কৰাৰ কাৰণে। থেংক ইউ।